কাৰ্যসূচী 8 বজাত আছিলে একেবাৰে 8 বজাতে সেই কাৰ্যসূচী আৰম্ভ হৈছে আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ আমাৰ সকলোৰে সন্মানৰ আমাৰ হৃদয় আমাৰ আত্মা নিখিল বড়ো ছাত্ৰ সন্থাৰ পতাকা হাফ উত্তোলন কৰা হৈছে আৰু তাৰ পিছত আমাৰ সেকেন্ড এজেন্ডা বা সেকেন্ড কাৰ্যসূচী হিচাপে আছে তেওঁৰ সমাজস্থল বড়োবা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিস্থলত সন্মান প্ৰদৰ্শন কৰা আৰু ফ্লোৰেল ট্ৰিবিউট দিয়া সেইটো আমাৰ কাৰ্যসূচী হৈ গৈছে তৃতীয় কাৰ্যসূচী আমাৰ আজি থুলুংগা ফৰিৰ আছিল তেওঁৰ প্ৰতিমূৰ্তি ষ্টেচুত সন্মান জনোৱা সেই কাৰ্যসূচীও আমাৰ হৈছে আৰু আমি সুখী হৈছোঁ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰৰ এজন কেবিনেট মন্ত্ৰী নন্দিতা গাৰুলোচা বাইদেউ তেখেতে আহি ৰাতিপুৱাৰ যিখিনি প্ৰগ্ৰাম আছিল গোটেইখিনি প্ৰগ্ৰামত তেওঁ অংশগ্ৰহণ কৰিছে তাৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে এই পবিত্ৰ স্থানৰ পৰা ভাৰত চৰকাৰ অসম চৰকাৰৰ বিটিআৰ গভৰ্ণমেণ্টলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি এটা হিষ্ট্ৰিক ডে হ'বলৈ গৈ আছে বিয়লি 4 বজাত বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত নতুন দিল্লী কৈলাশ কলনীৰ প্ৰায় 1 কিলোমিটাৰ পথ তেওঁৰ নামত বড়োফা উপেন্দ্ৰনাথ মাৰ্ক হিচাপে এইটো আজি মুকলি কৰাব শুভ উদ্বোধন কৰা হ'ব আৰু লগতে তেওঁৰ যিটো প্ৰতিমূৰ্তি পবিত্ৰ প্ৰতিমূৰ্তিখনো তাতে উদ্বোধন কৰা হ'ব সেইটো কাৰণে আমি সমূহ বড়ো জাতিৰ কাৰণে এটা গৌৰৱৰ দিন আজি আৰু সমূহ অসমবাসীৰ কাৰণে গৌৰৱৰ দিন আৰু আমি এই কাৰণে ধন্যবাদ তেওঁলোকক দিছোঁ কাৰণ উপেন্দ্ৰনাথ ব্ৰহ্মক যিদৰে সন্মান আজি তেওঁলোকে প্ৰদান কৰিলে তাৰ কাৰণে সঁচাকৈ আমাৰ হৃদয় চুই গৈছে আৰু এই অনুষ্ঠানৰ পৰা আমি অনুৰোধ জনাইছোঁ যে আহি থকা জেনেৰেশ্যনবোৰ যাতে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মক শিৰ হাৰ সকলো হৃদয়ত যাতে সদায় চিৰদিনৰ কাৰণে লৈ যাই থাকে আৰু তাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা সদায় কাম কৰি আহি আছে কৰি থাকিব আৰু কৰি যাই থাকিব সেইটো আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ আৰু ইয়াৰ পিছত আমাৰ 3 বজাত কোকৰাঝাৰ কালচাৰেল কমপ্লেক্সৰ 1 ঘণ্টা আমাৰ বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ তেওঁ যিখিনি সমাজৰ কাৰণে কাম কৰি গ'ল তেওঁৰ যিটো কণ্ট্ৰিবিউশ্যন টুৱাৰ্ডছ দ্য ছ'চাইটি তাৰ ওপৰত আমাৰ কিছু সময় আলোচনা কৰা হ'ব মূল বিষয়বস্তু আলোচনা কৰা হ'ব তাতো আমাৰ অসমৰ সন্মানীয় কেবিনেট মন্ত্ৰী বাইদেউ নন্দিতা গাৰুলোচা তেখেত